एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर आपनालोকৰ खबर निश्चय ভাল সাগে মোৰো ভাল আজি ভাবিলো এটা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াও নতুন ৰেচিপি নহয় ব্ৰাহ্মী শাকৰ ৰেচিপি হয় মই ভাবিলো মইনো কেনেদৰে ভাজো আপোনালোকৰ মাজলৈ শেয়াৰ কৰো তেনেহলে বলক পলম নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰো যেহেতুকে ব্ৰাহ্মী শাক এক মুঠিহে হয় হে ভাজিখনো অলপে হ'ব এতিয়া ইয়াৰে পাতকেটা এনেদৰে এটা এটাকে চিঙি ল'ব লাগিব মা আৰু মই দুইজনীয়ে পটাপট চিঙিব ধৰিলো এখিনি এতিয়া চিঙা হৈ গল আৰু এনেদৰে পানীত ভিজাই ভালদৰে দুবাৰমান ধুই লৈ চেকনি এখনৰ সহায়ত এখিনি চেকি লম সৰু সৰু পাত যেহেতুকে হাতেৰে উলিয়াই থাকিব দিগদাৰ হয় সেইবাবে চেকনিখনত চেকি দিম তেতিয়া চেকনিখনত পাতকেটা ৰৈ যাব এতিয়া এখিনি ধোৱা হৈ গল আৰু ইয়াৰ পানীখিনি খৰিবলৈ মই এনেদৰে থৈ দিম লগতে মই এতিয়া এটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো দীঘলে দীঘলে লগতে এটা কেঁচা জলকীয়া মিহিমিহিকে কুটি লৈছো এইখিনি কাটা হৈ গল এতিয়া তাৱাখন বহাই দিছো যেহেতুকে শাক অকমান সেই ভাবিলো মই তাৱাতে খিনি ভাজি লো তাৱাখন গৰম হোৱাৰ পিছত প্ৰয়োজন অনুসৰি মই ইয়াতে তেল দি লৈছো তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই ব্ৰাহ্মী শাকখিনি দি এইখিনি ভালদৰে লৰাই দিম অলপ সময় ভজাৰ পিছত ইয়াতে মই প্ৰয়োজন অনুসৰি নিমখ দি লৈছো এতিয়া মই কম পৰিমাণে ইয়াতে হালধি ব্যৱহাৰ কৰিছো হালধি আমাৰ ঘৰৰে হয় কিনা হালধি নহয় সেয়ে অলপমান কালাৰটো বেলেগ অলপ ভজা হোৱাৰ পিছত ইয়াতে কাটি থোৱা পিয়াজ আৰু জলকীয়াখিনি দি এইখিনি পুনৰ ভালদৰে ভাজি লম এইখিনি মই 2 মিনিটমান ভাজিম আৰু আপোনালোকে ব্ৰাহ্মী শাকত ঘিউ দিয়ে নে নাই কমেন্ট কৰি জনাবচোন এতিয়া মোৰ অলপ ভজা হোৱাৰ পিছত 2 মিনিটমান ভজা হোৱাৰ পিছত মই ইয়াতে ঘি দি দিছো অকমান ঘি দিলে খাবলৈ সোৱাদ হয় ব্ৰাহ্মী শাক ঘিখিনি দিয়াৰ পিছত 1 বা 1.5 মিনিট ফ্ৰাই কৰাৰ পিছতে এইখিনি খাবলৈ ৰেডি হৈ যাব এতিয়া এইখিনি ভজা হৈ গল আহক তেনেহলে ধুনীয়াকৈ প্লেট এখনত সাৰ্ভ কৰো ভিডিওটো চাই বাৰু কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওবোৰৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ লাভ কৰে ধন্যবাদ